আমি আজি যাবলৈ ওলাইছো ৰহা তো ৰহাত চলি আছে মাঘ সভা মোৰ এইটো লগ আছে এলেক্স ৰাও বুলি কয় আৰু ইফালে আহিছে আমাৰ ৰেক্স আহিছে তো এবাৰ আমি যাবলৈ ওলাইছো ৰহা তো যাত্ৰা আৰম্ভ কৰো আমি লুনাৰ পৰা পালো এতিয়া এইখন দলং আমি ইফালে আগতে হেৰি আছিল চুইচ গেট আছিল তো এতিয়া চুইচ গেটখন ভাঙি গৈছে তো আগলৈ যাওঁ এতিয়া যাই আছো আমি কেইজন হাই যাই আছো
পালোঁ যে শোভাযাত্ৰাত দলটো আমি ইয়াৰ পিছত দৌৰি দৌৰি বিচাৰি বিচাৰি অৱশেষত শোভাযাত্ৰা পাৰ হ'ল। আমি কেইটা আছো শোভাযাত্ৰাৰ লগত জড়িত কেইটামান মানুহ মাজত আপুনি কিবা ক'ব এই বিষয়ে? সবাহৰ বিষয়ে সবাহত আমাৰ ৰীতি নীতি এইটো পৰম্পৰা চলি আহিছে আৰু প্ৰত্যেক বছৰে বছৰে আমি মানে চলাই থাকোঁ। তো আমি এটা শোভাযাত্ৰাৰ লগত ইয়াত মহিলা পাৰ্টি কেইজনমান আছে, পিলপিলিখনতো আছে। এতিয়া অলপ বাজাই দিয়ে। পাছত দেখুৱাম। Amor
তাৰ পৰা ৰহাৰ পৰা আহিলোঁ আহি ইয়াতে অলপ ৰখিলোঁ ইয়াতে বোলে মোৰ লকিতে ফটো উঠে পজিশ্যন চাই সিহঁতৰ প্লেচটো বঢ়িয়া যেনিবা ইয়াত খানা খাব আহে বোলে সিপাৰে নদী সিপাৰে বহুত দূৰৰ পৰা আহে আপোনালোকেও যদি আহিব বিচাৰে আহিব পাৰে এইখিনি দহাতে পৰে ইয়াত মজা প্লেচ একদম যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেনে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু লগতে শ্বেয়াৰ কৰিব নাপাহৰিব লগতে আমাৰ এনেকুৱা ভিডিঅ' চাবৰ কাৰণে ঘণ্টা বটনটো দাবাই দিব ধন্যবাদ